মুহূৰ্তত জনাইছো নতুন শিক্ষা নীতিৰ আধাৰত এইবাৰ অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা গণিত বিজ্ঞান সমাজ বিজ্ঞানত 50% প্ৰশ্নৰ আহিব 50% নম্বৰৰ প্ৰশ্ন আহিব ইংৰাজীত থাকিব 50% 1 নম্বৰৰ প্ৰশ্ন 1 নম্বৰৰ পৰীক্ষাত 45 নম্বৰৰ অবজেক্টিভ প্ৰশ্ন আহিব 45 নম্বৰৰ থিওৰি আৰু 10 নম্বৰৰ আভ্যন্তৰীণ মূল্যায়ন গণিতৰ উত্তৰ বহিৰ সোঁফালে থাকিব উত্তৰ কৰিব পৰা ঠাই মাৰ্চৰ প্ৰথম সপ্তাহত আৰম্ভ হ'ব মেট্ৰিক পৰীক্ষা বহাগ বিহুৰ পিছত ঘোষণা কৰা হ'ব ফলাফল পূৰ্বৰ দৰে শীৰ্ষ 10টা স্থান থাকিব হাইস্কুল শিক্ষান্ত পৰীক্ষাত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই মুহূৰ্তৰ ব্ৰেকিং নিউজ এইবাৰ হাইস্কুল শিক্ষান্তত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সবাতোকৈ ডাঙৰ খবৰ নতুন শিক্ষা নীতিৰ আধাৰত এইবাৰৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব গণিত বিজ্ঞান সমাজ বিজ্ঞানত 50% 1 নম্বৰৰ প্ৰশ্ন থাকিব ইংৰাজীত থাকিব 50% 1 নম্বৰৰ প্ৰশ্ন 1 নম্বৰৰ পৰীক্ষাত 45 নম্বৰৰ অবজেক্টিভ প্ৰশ্ন থাকিব 45 নম্বৰৰ থিওৰি থাকিব লগতে থাকিব 10 নম্বৰৰ আভ্যন্তৰীণ মূল্যায়ন গণিতৰ উত্তৰ বহিৰ সোঁফালে থাকিব উত্তৰ কৰিব পৰা ঠাই মাৰ্চৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা আৰু বহাগ বিহুৰ পিছতে ঘোষণা কৰা হ'ব ফলাফল আৰু পূৰ্বৰ দৰেই শীৰ্ষ 10টা স্থান থাকিব হাইস্কুল শিক্ষান্ত পৰীক্ষাত